এই মুহূৰ্তত এক ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ যে এইচএছ ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক ভাল খবৰ যে এইচএছ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই নিউজটো গুৰুত্বপূৰ্ণ যে যোৱা 4 মে তাৰিখত হ'বলগীয়া যি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ চূড়ান্ত পৰীক্ষা স্থগিত কৰি ৰখা হৈছিল, কিন্তু আজি সেই পৰীক্ষা সম্পৰ্কে আহিছে এক বিশেষ জাননী যে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা বাতিল কৰা হৈছে। অসম শিক্ষা কাউন্সিল বোৰ্ডে ঘোষণা কৰিছে এই জাননী। আজি এই ভিডিঅ'টো আলোচনা কৰিম, লাইভ প্ৰুফ দেখুৱাম যে ভিডিঅ'টো সঁচা নে মিছা। ভিডিঅ'টো প্ৰথমৰ পৰা সকলোৱে চাব, স্কিপ নকৰাকৈ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল। সকলো শিক্ষাৰ্থীকে তৃতীয় বৰ্ষলৈ কৰা হ'ব উত্তীৰ্ণ। ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত HSLCৰ 4 মে'ৰ পৰা এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। এয়া আছিল অসমীয়া প্ৰতিদিন টিভিৰ এক বিশেষ বাৰ্তা। তাৰ উপৰিও মই দেখুৱাম লাইভ প্ৰুফ যে আচলতে এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা সঁচাকৈ বাতিল কৰা হৈছে নে সঁচাকৈ বাতিল কৰা হৈছে, তাৰ লাইভ প্ৰুফ দেখুৱাম। কিয়নো ছাত্ৰ ছাত্ৰী এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ বা এই ভিডিঅ'টো সিহঁতৰ বাবে ভাল, কিয়নো যি ক'ভিড পৰিস্থিতি ভয়াৱহ বৃদ্ধি, এই ক'ভিড পৰিস্থিতিৰ মাজত পৰীক্ষা দিয়াটো হয়তো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ অসুবিধা হ'লা হয়। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিওঁতে অলপ কুণ্ঠাবোধ কৰিলে হয়, কিন্তু এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা বাতিল কৰাত ক'ব লাগিব যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কিয়নো ক'ভিড পৰিস্থিতিৰ যি ভয়াৱহ বৃদ্ধি সেয়া নাথাকিলে হয়তো এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা অনুষ্ঠিত কৰিলেও কোনো কথা নাছিল। কিয়নো এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা যোৱা বছৰ 2020 বৰ্ষতো বাতিল কৰা হৈছিল। ঠিক সেইদৰে এইবাৰো এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা অৰ্থাৎ 2021 চনৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাও বাতিল কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গুৰুত্বপূৰ্ণ খবৰ, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে।